হাই দোস্ত আমি এতিয়া শ্বপিং মল আহিছোঁ বুম শ্বপিং মল বহুত টকা লাগে ইয়াত আহিবলৈ বহুত টকা লাগে না তথাপিও ইয়াত আহিছোঁ এচি ধাবা খাবা স্কেম বহুত চলে তাতে কেনেকুৱা ধৰণৰ স্কেম মানে কি তো আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ গুঞ্জনলৈ নমস্কাৰ ওয়েলকাম টু কলকাতা 11মান বাজি আছে আৰু এতিয়া আমি ওলাই যাম অলপমান আজি অষ্টমী পূজা হয় সেইকাৰণে আমি অষ্টমী পূজাত এতিয়া আমি পূজাত যাম যাই পেলাই মানে সেৱা চেৱা কৰিম কৰি পেলাই আমি আৰু তাৰপিছত ওলাই কিনে আমাৰ ক'ৰবাত ফুৰিব যাম পাগলা হৈছে পিছফালে চাওকচোন নাচি আছে নাচি কলকাতা জোচ আৰু এটা বোলে চে যা ই পাগলা হৈছে আই তো এতিয়া কি ওলাই যাব লাগে গা চা নুধুৱাই গিয়া গা চা নুধুৱাই গিয়া ওলাই যাব লাগে তো এতিয়া আমি ওলাই যাম যাই কিনে সেই পূজা বজাত সেৱা কৰিম সেৱা কৰি কিনে ডাইৰেক্ট কিবা কিবি বস্তু কিনিব যাম বজাৰত যাম কলকাতা বজাৰত কি কি কেনেকুৱা কি আছে সকলোবোৰ দেখাম তাৰ লগতে এইটো ভিডিঅ' আমি এতিয়া পূজা চাই আহি পেলাই আবেলি আৰু আপোনালোকক পূজা দেখাবলৈ লৈ যাম মিনালে গা ধুই আছে আধা ঘণ্টামান হ'ল গাইত মানে এই কিমান গা ধোৱা এই কিমান গা ধোৱা চলি তো এই মিনালে গা ধুই আছে এই চিধাতে গা চা নুধুৱাকৈ যাব নেকি এই তো এতিয়া আমি লাহে লাহে তই এতিয়া লাহে লাহে আমি ওলাই যাওঁ মই গা চা ৰেডি পূৰা চুলি তুলি উল্টা পুল্টা হৈছে দেচোন যা তা হৈ আছে তো এতিয়া লাহে লাহে ওলাই যাওঁ পূজাত লগ পাই আছোঁ পূজাত যাম এতিয়া পূজা 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 তই এই গা চা ধুৱাই এতিয়া গৈছা হা এই জলদি যা জলদি যা ছাৰ আপুনি গা ধুলাক কিবাকে আধা ঘণ্টামান ধৰি এতিয়া খালি মেকআপটো বাকী আছে দেই মেকআপ বাকী আছে বোলে তো এতিয়া আমি ওলাই যাম অলপমান পূজা চাবৰ বাবে এতিয়া ওলাই যাম ওলাই যাই কিনে সেৱা চেৱা কৰিম কৰি কিনে ডাইৰেক্ট আমি অলপমান বজাৰ কৰিব যাম মিনালে বোলে বজাৰ কৰিবৰ কাৰণে বোলে আহিছে কলকাতা বাজাৰ নহয় আমি আহিছে দুৰ্গা পুজা এইটো কি আৰু তো এতিয়া আমি পূজা চাব যাম পূজা চাই কিনে বজাৰমান বজাৰৰ ফালে যাম ঘূৰিব যাম সকলোবোৰ দেখাম চাই থাকিব আৰু আবেলি আৰু পূজা চাব যাম আজি তো এতিয়া আমি ওলালোঁ প্ৰথমতে যাম পূজা এখন ওচৰে পাজৰে যিকোনো পূজা এখনত যাম যাই পেলাই আজি অষ্টমী হিচাপে সেৱা এটা কৰিম কৰি পেলাই বেলেগত বজাৰত ফালে ওলাই যাম কিন্তু কি হ'ল কেছটো এতিয়া বৰষুণ দিয়া ষ্টাৰ্ট হৈ গ'ল চাওক বৰষুণ দিছে কি কৰিব তাকেতো বৰষুণ দিছে কমিব অলপ দেৰিকৈ অলপ তো বৰষুণ দিয়া ষ্টাৰ্ট হৈ গ'ল এতিয়া কি কৰা যায় বতৰটো বেয়া আজি তথাপিও কি হ'ব পূজাটো নাথাকে না সদায় তো পূজা মেইন এতিয়া পূজা চাব যাই আছোঁ তো এতিয়া খোজকাঢ়ি ওচৰৰ পূজা এখনত যাই আছোঁ খোজকাঢ়ি কিনে বেছি দূৰ নহয় বাৰু আমাৰ হোটেলৰ পৰা ওচৰতে মোটামুটি 200 মিটাৰ 300 মিটাৰ মানে ইয়াতে পূজাবিলাক বেছি দূৰে দূৰে নাই ওচৰে ওচৰে আছে 200 মিটাৰ গ'লোঁ আৰু 1 কিলোমিটাৰ গ'লোঁ আৰু এখন পূজা আৰু 500 মিটাৰ গ'লোঁ আৰু এখন পূজা এনেকুৱা টাইপৰ তো যাই আছোঁ এখন পূজাত এতিয়া এতিয়া সেৱা কৰি আহিলোঁ ওচৰতে পূজা এখনত মানে হোটেলৰ পৰা ওচৰতে বেছি দূৰ নহয় 200-300 মিটাৰমান হয় সেৱা কৰি আহিলোঁ এতিয়া আমি অলপমান বজাৰৰ ফালে যাম কোনফালে আছে বজাৰ কি বজাৰ কৰা বা ধাৰামতলা মাৰ্কেট আছে বাৰা বজাৰ আছে তো মানে সেইখিনি মই 2017ত যেতিয়া আহিছিলোঁ তেতিয়া মানে সেইখিনি ঘূৰিছিলোঁ আৰু ধাৰামতলা মাৰ্কেট মানে পুৰা ফেঞ্চি বজাৰ আৰু স্কেম বহুত চলে তাতে কেনেকুৱা ধৰণৰ স্কেম মানে কি পাৰফিউমৰ বটলত মানে যোনটো পাৰফিউম সিহঁতে ডেমো দেখায় সেইটো মানে ৰিয়েল থাকে আৰু যোনকেইটা মানে পুৰা পেকেট চিল পেক থাকে সেইকেইটা মানে পানী থাকে বুম স্কেমটো বহুত বুম স্কেম অকল 150 টকাত আপুনি পাৰ কেবিনৰ পাৰফিউম তিনিটা পেকেজ পাই যায় সেইকাৰণে স্কেম হয় আমি আৰু লোভত লৈ লৈছিলোঁ সেইটো ধাৰামশালা মাৰ্কেট তো এতিয়া আমি মাৰ্কেটৰ ফালে অলপমান ওলাই আহিছোঁ মানে মাৰ্কেট মানে পোনপ্ৰথমে আমি যাম মানে আহিছোঁ আমি চাউথ চিটি মল মানে কলকাতা সকলোতকৈ ডাঙৰ যোনটো মল আছে সেইটো হ'ল চাউথ চিটি মল আৰু ইয়াতে আহিছোঁ বৰ্তমান অলপমান বজাৰ চজাৰ কিবা কিবি যদি পাৰোঁ কিনিম সেইবাবে আহিলোঁ ইয়াতে বলক ভিতৰত যাই আছোঁ আৰু এইটো হ'ল চাউথ চিটি মল কলকাতাৰ চাওক না কি মজা ডেক'ৰেশ্যন কৰিছে পূজা বুলি পূৰা ডেক'ৰেশ্যন কৰিছে আৰু পূজাৰ মানে দুৰ্গা মাৰ মূৰ্তি এটা আছে মাজত সেনেকৈ পূৰা মজাকৈ ডেক'ৰেশ্যন কৰিছে তাৰ লগতে মলটো চাওক না কি আল্টিমেট মানে বম ডাঙৰ মল কলকাতা সকলোতকৈ ডাঙৰ মল হয় এইটো মানে তো ইয়াতে আহিছোঁ ইয়াতে মই বজাৰ কৰিম তই ক'ত আছ এতিয়া বৰ্তমান আমি বৰ্তমান আছোঁ চাউথ চিটি মল কলকাতা চাউথ চিটি মল কিবা কিনিব না কি কিবা কিনিব না কি মই তোমাৰ এই ফোনটো কাভাৰ এটা লাগে কম দামী নহয় কিন্তু এতিয়া সেইকাৰণে পুৰা চাউথ চিটি মল আছে নাকি তুমি দোকান আছে তুমি যাওঁতে অৰিজিনেল কিনি থৈ দিছ সেইটো হাই দোস্ত
আমি এতিয়া শ্বপিং মল আহিছোঁ বুম শ্বপিং মল বহুত টকা লাগে ইয়াত আহিবলৈ বহুত টকা লাগে না তথাপিও ইয়াত আহিছোঁ এচি ধাবা খাবা তো এতিয়া আমি মলৰ পৰা ওলালোঁ ওলাই কিনে হোটেললৈকে গৈ আছোঁ এতিয়া হোটেলৰ পৰা অলপমান ৰেষ্ট লৈ কিনে আবেলি আৰু পূজা চাব ওলাই যাম তো এতিয়া বৰ্তমান হোটেললৈকে গৈ আছোঁ টেক্সিত এই সিদ্ধাৰ্থ আৰু মই টেক্সিত যাই আছোঁ আৰু বাকীকেইটা বাইকত আহি আছে তো সেয়াই আৰু টেক্সিত মানে সেই এম্বাচেডাৰ কেনে মজা মানে বঢ়িয়া লাগে মানে এই এম্বেচাডৰ বন্ধ হৈ গৈছে ন এই এম্বেচাডৰক মানে বাপ কা বাপ গাড়ীৰ বাপ কা বাপ বুলি কয় সেইকাৰণে কিছু ভাল লাগিছে এই বম হেভি গাড়ী গৈছে An hour later. আৰু এতিয়া সন্ধিয়া হ'ল আৰু সন্ধিয়া আমি ওলাই আহিছোঁ মেট্ৰ' ট্ৰেইনত উঠিবৰ বাবে মানে মেট্ৰ' ষ্টেচন হয় এইটো আৰু মেট্ৰ' ট্ৰেইনত উঠিবৰ বাবে আহিছোঁ আৰু ইয়াতে চাওক পূৰা মেট্ৰ' পূৰা ষ্টেচনবিলাকৰ নাম চাম লিখা আছে মানে ক'ৰ পৰা ক'লৈকে যাব সকলোবোৰ ষ্টেচনৰ নামবিলাক ইয়াতে লিখা আছে আৰু এতিয়া আমি ইয়াৰ পৰা যতীন পাৰ্ক বুলি কয় এইটো যতীন পাৰ্কৰ পৰা এতিয়া যাম আৰু টিকেট কাটি ল'লোঁ চাওক টিকেট এখন হ'ল আমাৰ কাৰ্ড স্মাৰ্ট কাৰ্ড মেট্ৰ' ট্ৰেইনৰ এখন কাটি ল'লোঁ 100 টকা লয় এখন কাৰ্ডখন ল'ব লাগিলে 100 টকা লয় 100 টকা দি কাটিলোঁ কাটি কিনে এতিয়া ট্ৰেইন আহি পেলাই চাওক মেট্ৰ' ট্ৰেইন আহি পেলাই মেট্ৰ' ট্ৰেইনত ইয়াৰ পৰা আমি মোটামুটি 5-6টা ষ্টেচন পাৰ কৰি কিনে যাই আছোঁ বেলেগ এটা জেগাত য'ত আমি পূজা চাব পাৰিম মানুহ চাওক পূৰা ভৰ্তি মেট্ৰ' ট্ৰেইনত পূৰা মানুহ ভৰ্তি পূৰা ষ্টাৰ্ট হৈ গ'ল এতিয়া যাবৰ কাৰণে পূৰা স্পীড চাওক না লাহে পূৰা পিক আপ লৈ আছে মোটামুটি 100-120 ইমানমান স্পীডত যায় দেই আৰু এতিয়া আমি মেট্ৰ' ট্ৰেইনত উঠি কিনে বেলেগ এখন পূজাত যাই আছোঁ চাই থাকক মেট্ৰৰ পৰা নামি কিনে এতিয়া অলপমান পূজা চাব আহিছোঁ পিছফালে চাওক পূজাৰ পূৰা ডেক'ৰেশ্যন পূৰা ভৰ্তি হৈছে বোলে তো পূজাৰ মানুহ চাওক পূৰা মানুহ ভৰ্তি চাৰিওফালে আৰু এতিয়া আমি পূজা চাব যাই আছোঁ পূৰা মেট্ৰৰ পৰা এই কুণ্ডা খাবি আই এতিয়া আমি মোটামুটি পূজা চাই কিনে আহিলোঁ যাওঁতে মেট্ৰ' ষ্টেচন গৈছিলোঁ আহোঁতেও মেট্ৰ' দি আহিলোঁ তো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম মেট্ৰ'ত উঠিছোঁ আৰু কেনেকুৱা এই আগতে উঠিছে নে ক'বনে কলকাতাটো খুব ভাল লাগি আছে মানে বহুত দিনৰ পিছত আহিছিলোঁ সেইকাৰণে কিবা এটা ভাল লাগে যেনেকৈ বহুত দিনৰ পিছত বাইক এখন চুপাৰ বাইক যদি চলাইছোঁ মহামাৰীত যদি ভিডিঅ' চলাই যেনেকৈ ফিল যায় কেনেকুৱা আহি আছে মোৰ ফাৰ্ষ্ট টাইম হয় কিন্তু ফাৰ্ষ্ট টাইম মজা আল্টিমেট এক্সপিৰিয়েঞ্চ তো এতিয়া হোটেললৈ গৈছোঁ হোটেলৰ পিছত ৰাতি আৰু বেলেগত ওলাই যাম চাই থাকিম তো মেট্ৰৰ পৰা নামি পেলাই আমি হোটেললৈকে আহিলোঁ আৰু হোটেলৰ কাষত আৰু এখন পূজা আছে সেইখন পূজা আপোনালোকক দেখাবলৈ আহিছোঁ চাওক পূৰা মানে ঘৰে ঘৰে পূজা টাইপৰ মানে এইটো এখন পূজা গ'লোঁ অলপমান আগত আৰু এখন পূজা এনেকুৱা টাইপৰ তো আজিৰ এইটো ভিডিঅ' বেছি লম্বা নকৰোঁ ইয়াতে সমাপ্ত কৰোঁ তো আহিবলগীয়া ভিডিঅ' মানে কলকাতাৰ পৰা আহিবলগীয়া ভিডিঅ' আৰু বহুত আছে সকলোবোৰ চাবৰ কাৰণে অপেক্ষা কৰক বাই বাই